আমি আহিছোঁ এতিয়া মোৰ মাহী ঘৰত বিহু খাবলৈ। তো কি কৰোঁ নকৰোঁ অকণমান শ্বৰ্টকৈ আপোনালোকৰ ভিডিঅ'টো দেখাই থাকিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাব ভিডিঅ'টো চাই আপোনালোক কেনেকুৱা পালে দেই। আৰু আমি মাতিছে আজি বিহু খাবলৈ, আৰু লগতে বিহু মানে বুলি ভাত বনাইছে চাগে। তো কি বনাইছে, ভাতত কি আইটেম আছে আমি দেখাই থাকিম। একদম ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এইটো চাওক, ভঁৰাল বুলি কয় চাগে, মই ইমান বিশেষকৈ নাজানো। আপোনালোকে জনাবচোন কমেণ্টত এইটো কি বুলি কয় দেই। এইফালে খেৰ চেৰ থোৱা আছে চাগে ভিতৰত, তলত এনেকৈ কুকুৰা চুকুৰা এনেকৈ থোৱা আছে। তাৰপিছত এনেকুৱাতো আজিকালি দেখিবলৈ নাপায়, কোনো আজিকালি নায়েই এনেকুৱা আজিকালি। তো ক'বচোন কমেণ্টত কি বস্তু, মই বিশেষ ভালকৈ জনা নাই দেই বস্তুটো। আহিছে, পৰিলে এই টিকলি পৰি গ'ল দেই। ভাত জলকীয়া, এইটো এইটো কি এইটো কি এইটো কি এইটো কি দালি মাহী? মাটি দালি। অঁ, এইফালে মাংস আছে দেই, এইফালে শাক ভাজি, এইফালে মাছ বহুত ধুনীয়া বনাইছে। এইফালে আমাৰ মাহী, এইফালে আঁতৰি গৈছে ভাই বোৱাৰী। ভাত পানী খাই মেলি আহিলোঁ মাহীহঁতৰ ঘৰৰ পৰা। তেনেহ'লে আজিলৈ বাই বাই।